মৰি যাব আৰু লগে লগে আমাৰ চকু নষ্ট কৰি যাব কেনে কৰিব লোকমান হ'ব নানা ধৰণৰ চকুৰ সমস্যা হ'ব মই মাত্ৰ চকুৰ উদাহৰণটো দিছোঁ আপোনালোকৰ শৰীৰৰ প্ৰত্যেকটো অংগ তেনেকুৱা যদি সময়মতে আপোনালোকৰ নাৰ্ভে ছিগনেল নিদিয়ে খবৰ নিদিয়ে তেজৰ চলাচল সেই সময়ত সেই অংগটোৰ লগত ভালকৈ নহ'লে আপোনালোকৰ বেমাৰ আৰম্ভ হয় এতিয়া বহুত মানুহৰ মানে চুগাৰ হয় চুগাৰ কাৰণে মেডিচিন খালেও বহুত চুগাৰ ভাল নাপায় নহয় বা কিডনি যে ডায়েবেটিছ হোৱাৰ পিছতো ভাল নাপায় কেলৈ নাপায় কাৰণ সেই মানুহজনে যদি বিষখন চেপা খাই নাৰ্ভত চেপা খাই থাকে কিডনিলৈ যোৱা বা আপোনালোকৰ পেনক্ৰিয়াছলৈ যোৱা তেতিয়াহ'লে আপুনি দৰৱে কেনেকৈ কণ্ট্ৰল কৰিব দৰৱে মাত্ৰ আপোনাৰ দমাই ৰাখিব এটা সময়ত দৰৱ খালে মানে আপোনাৰ কিডনিটো একেবাৰে বেয়া হ'লে আপোনাৰ কিডনি ডায়েলিচিছ কৰিবই লাগিব তেতিয়াহ'লে সেই পৰ্যায়লৈ যোৱাতকৈ আমাৰ পিঠিত থকা বিষখন যদি নিজৰ অৱস্থালৈ নি লওঁ কিডনিৰ কাৰণে আমি ডায়েলিচিছ কৰিবলৈ দৰকাৰ নাই ঘৰতে বহি বহি আমি ধুনীয়াকৈ দেহাটো ভাল কৰি ৰাখিব পাৰিম সেইটো কাৰণে আচলতে প্ৰত্যেকজন মানুহে ৰাজহাড়ডাল এতিয়া চাওক 40 বছৰ পিছত মানুহৰ ৰাজহাড় প্ৰেছাৰ পৰিবই মাইকী মানুহৰ এডভাৰটাইজ এটা দিয়ে নহয় জানো অমেন হৰলিক্স খাবলৈ কয় হাড়বিলাক মজবুত থাকিবলৈ যদি হাড়ডাল মজবুতহে থাকে ডিস্কখন বেকাবেকি হৈ থাকে আপুনি ক'ৰ পৰা বাচি থাকিব সেইটো কাৰণে আমি হিউৰিয়া ৰুলাৰটো থেৰাপিটো আমি ভালকৈ ল'ব লাগে এতিয়া লওঁতে কেতিয়াবা কোনোবা জেগাত খুব বিষ হয় বিষ হ'লে মানুহে কি কৰিব দাঙি দিয়ে নে কোনোবা কোনোবাই অকল বেকাবেকি কৰে নে নকয় কওকচোন বাৰু কিন্তু আচল কথা চিঅ'মেমে কি কৈছিলে যে আপোনাৰ য'ত বিষায় এটা হেঁচি দিয়ক সেইটো কাৰণে বেকা হৈ আছে হেঁচি দিলে বিষাব বিষ সহ্য কৰিবলৈ বেয়া পায় বেমাৰ ভাল হ'ব লাগে সেইটো কাৰণেতো দৰৱৰ ওপৰত আমি পাব হয় নে নহয় মেডিচিন এটা খালে বিষ নাইকিয়া হৈ যায় কিন্তু বেমাৰটোতো ভাল নহয় কিন্তু ইয়াত যেতিয়া আপুনি কষ্ট পাই থেৰাপি ল'ব ৰুলাৰত হেঁচি মেলি ডিস্কখন নিজৰ জেগালৈ গ'লে যদি জীৱনটোৰ কাৰণে আপুনি শান্তি হৈ যায় তেতিয়াহ'লে ডিস্কখনৰ কথা কেলৈ চিন্তা কৰিছে বিষৰ কথা কেলৈ চিন্তা কৰিছে বিষ হ'বই বিষ হ'লে ধৈৰ্য ধৰিব ঠিক আছে তাৰপিছত আছে আমাৰ এখন মেগনেট যিখনক SFTS বুলি কয় SFTS কিয় লাগে আমাৰ তেজবোৰ যেতিয়া বয়স হৈ যায় আমাৰ টক্সিন লগ লাগি তেজবোৰ ডাঠ হৈ যায় যেনেকৈ চেনি চুগাৰ থকাবিলাকৰ তেজ ডাঠ সেই তেজটোত কি থাকে এতিয়া পৰীক্ষা কৰিলে কি ওলায় সেই যি ওলাই হয়নে নহয় কাৰোবাৰ কেলছিয়াম কমিছে কাৰোবাৰ বাঢ়িছে কাৰোবাৰ ধৰক মই নামেই নাজানো থাইৰয়ড বাঢ়িছে হয়নে নহয় ইউৰিক এচিড বাঢ়িছে এইবিলাক কিনো চুগাৰ বাঢ়িছে প্ৰেছাৰত আমাৰ কলেষ্ট্ৰল বাঢ়িছে তেজত কলেষ্ট্ৰল বাঢ়িছে মানে বঢ়াটো বেয়া আপোনাৰ শৰীৰৰ তেজত যিখিনি থাকিব লাগে সেইখিনিয়ে থাকিব লাগে তাতোতকৈ অতিপাত বস্তু থাকিলে কি হ'ব আপোনাৰ তেজৰ নলীডাল যিডাল সেইডালত যদি ইমান ওপৰ হৈ যায় কেনেকৈ তেজ চলাচল কৰিব পাৰিব সেই লেতেৰাখিনি সময়মতে ওলাব নোৱাৰে যেনেকৈ আপোনালোকে এজন মানুহ ক'ৰবালৈ গ'লে সময়মতে পাই গ'ল 3-4জনী মানুহ লগ লাগি যাওকচোন পাই দিলে দেৰি হয়নে নহয় কথা পাতোতে এজনী দুজনীলৈ ৰখোতে আমাৰ তেজৰ কণিকাবিলাকো চিংগুল হ'ব লাগে আমাৰ লেতেৰাবিলাকে কি কয় গোটেই সোপা থকা মাৰি পেলায় আৰু সেই তেজখিনি যাওঁতে গধুৰ হৈ যায় আৰু আমাৰ তেজটো সময়মতে চলাচল কৰিব